আপোনালোকে জানেনে ৰাইজ, জিঅ'ৰ এটা মাষ্টাৰ ষ্টক আছে যিটোৱে গেমিং জগতৰ ৰূপ সলনি কৰি দিব পাৰে। আপোনালোকৰ যদি জিঅ' ক্লাউড গেমিং আছে তেতিয়াহ'লে আপোনালোকে এতিয়া হাজাৰ হাজাৰ টকা খৰচ কৰি গেম কিনাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ মাত্ৰ প্ৰয়োজন হ'ব এটা ভাল মোবাইল, নতুবা লেপটপ অথবা টিভি। ইয়াৰ উপৰি আমাক দিছে টেকেন 7, এলডেন ৰিং আৰু অন্য ট্ৰিপল গেম য'ত আমি সহজে খেল আৰম্ভ কৰিব পাৰোঁ। মাত্ৰ প্ৰয়োজন হ'ব আপোনালোকক এটা AI ক্লাউড গেমিঙৰ এটা মাচুল ছাবস্ক্ৰিপশ্যন। আপোনালোকে কেতিয়াও আৰু নতুন গেম কিনা বা ষ্ট'ৰেজৰ চিন্তা ইত্যাদি কেতিয়াও কৰিব নালাগে। গাইজ, এই সকলোবোৰৰ দায়িত্ব লৈছে জিঅ' টীম আৰু তেখেতসকলৰ শক্তিশালী ছাৰ্ভাৰসমূহ। সেয়েহে IMC 2025ত সকলো জেনজিৰ চকু পৰিছিল জিঅ' গেমিং পেভিলিয়ন। জিঅ' ক্লাউড গেমিং আমি সকলো খেলুৱৈৰ বাবে এক আশীৰ্বাদ, কাৰণ আমি সকলোৱে জানো গেমিঙৰ ভৱিষ্যত অসীম। ৰাইজ, মই ছাবস্ক্ৰিপশ্যন লৈ লৈছোঁ। আপোনালোকে যদি লোৱা নাই, কিহৰ অপেক্ষা? সোনকালে ৰাইজ, আমি সকলোৱে মিলি একেলগে খেলোঁ আৰু লগতে মোক লাইক আৰু কমেণ্ট কৰিবলৈ পাহৰি নাযাব। কমেণ্ট বক্সত লিখিব আপোনাৰ জিঅ'ৰ আপোনাৰ ভাল লগা প্ৰিয় খেলখনৰ নাম আৰু লগতে হেছটেগ ইউজ কৰি জিঅ' গেমখনৰ নামো লিখিব।